গুড মৰ্নিং এভৰিৱান সকলো ভালে আছেনে আশা কৰোঁ সকলো ভালে আছে আজি ভিডিঅ'টো অলপ স্পেচিয়েল হয় মানে আজি আমাৰ ধেমাজি কলেজৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টে এটা ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিছে তাত অন্য ইউনিভাৰ্চিটিৰ পৰাও কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ৰাইজ আহিব বা ল'ৰা ছোৱালী বা টিচাৰসমূহ আহিব আৰু কিছুমান এক্টিভিটিও হ'ব আৰু খোৱা বোৱা ব্যৱস্থাটো লোৱা হৈছে গতিকে আমাৰ লগৰখিনিয়ে প্ৰায় মানে অৰ্গেনাইজ কৰিছে খোৱা বোৱা বস্তুখিনি মানে ছাৰহেঁতি পাতিছে কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি সহযোগ কৰিছে সহায় সহযোগিতা কৰিছে গতিকে আৰু এক্টিভিটিবিলাকো হ'ব গতিকে সেইখিনি আপোনালোকক নিশ্চয় দেখুৱাম তেনেহ'লে বন্ধুসকল ব'লক মোৰ লগত কলেজলৈ বন্ধুসকল ফাইনেলি কলেজৰ গেটৰ মুখত পাই গ'লোহি আৰু আমাৰ এই দুজন যে দেখিছে এই দুজনে মানে আদৰণি হিচাপে ৰৈ আছে ল'ৰা ছোৱালীসমূহ ইহঁতিয়ে আদৰিব মানে তেনেহ'লে ব'লক ভিতৰলৈ ফাইনেলি আমি কলেজ ডিপাৰ্টমেণ্টত পাই গৈছোঁহি এইখিনি ফুলখিনি খুব ধুনীয়া লাগিছে আমাৰ ডিপাৰ্টমেণ্টৰ ফালে গৈ আছোঁ ভিতৰলৈ গৈ থাকোঁ সেই ছোৱালীকেইজনী কেতিয়া আহিলা তোমালোকে তোমাৰ নামটো কৈ দিয়া আৰু তোমাৰ জয়ন্তী চুতীয়া সেইদিনাখন তোমাক দেখি আছিলে চবেই তোমাক কি কাম পাই আছা আজি মোক খোৱাবা নাই খোৱাবা ভালকৈ আৰু বাকীসমূহ অহা নাই নেকি অঁ হ'ব তেনেহ'লে বন্ধুসকল অলপ পিছত লগ পাই আছোঁ হেল্ল' গাইজ আমাৰ এখন পোষ্টাৰখন এইখনে হয় পোষ্টাৰতে আমাৰ বিভিন্নসমূহ বস্তুসমূহ লিখা আছে যেনে এক্টিভিটিসমূহ কি হ'ব ইয়াত আপোনাৰ লিখা আছে কি মাইক্ৰ'ছফ্ট এক্সেল আছে বেচিক আছে মলেকুলাৰ মডেলিং ইত্যাদিসমূহ আছে গতিকে ওপৰলৈ গৈ আপোনালোকক দেখাই আছোঁ কিবা কিবি প্ৰিপেৰেশ্যন হৈ আছে নিশ্চয় মই বিশেষকৈ নাজানো কিন্তু তথাপিও মানে ওপৰলৈ গৈ আছোঁ এই ইয়াতে ৰৈ আছে ফুড কমিটি হয় আৰু ইহঁত লোক ইয়াতে ৰৈ আছে তোমালোকে কিহত পালা কি কমিটি তোমালোকে খানা কমিটি বন্ধুসকল কোনো কাৰোবাৰ যদি ভোক লাগি আছে খাবলৈ আহি যাব এইটো কি বস্তু ৱৰ্কশ্বপ কমিটি ডেট আজিৰ কাৰণে মানে অকল আৰু কিছুমান খোৱা বস্তু দেখুৱাইছোঁ ইয়াত চাওক আপোনালোকে পানী আছে খাব পাৰিব এইখিনি গ্লাছখিনি ইয়াত কি আছে ইয়াতো পানী বটলে আছে মই ভাবিছিলোঁ ৰসগোল্লা আছে বুলি ইয়াত এইখিনি আছে এইখিনি খাবলৈ পাম আমি এইখিনিও আছে আৰু ডিমখিনি ক'ত আছে ডিমো আছে বুলি কৈছে ভাল লাগিব ডিমখিনি বইল কৰিব দিছে তেনেহ'লে অলপ পিছত লগ পাই আছোঁ ধন্যবাদ ডক্টৰ ৰাহুল ছাৰে লেকচাৰ এইটো ৰুমতে দিব এইটো ৰুমতেই নিমন্ত্ৰিত ছাত্ৰ ছাত্ৰীসকলক ব্ৰেকফাষ্ট কৰোৱা হৈছে আৰু এখেতলোকে ইয়াতেই ব্ৰেকফাষ্ট কৰি অন্যটো ৰুমত অৰ্থাৎ সেই ৰাহুল ছাৰৰ লেকচাৰ এটেণ্ড কৰিবলৈ যাব Next, I request to Dr. Rahul sir. So next, এতিয়া আমাৰ এই ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আহিছে তেখেতৰ ইন্ট্ৰডাকশ্যন আমাৰ নেহাৰাণীয়ে দিব ধন্যবাদ
और अभी तो रुको, क्लाइमैक्स अभी बाकी। ফাইনেলি আমাৰ ৱৰ্কশ্বপৰ টাইমত মানে ৱৰ্কশ্বপৰ আমি যিহেতু গোটেই দিনটো আছোঁ, গতিকে এই গোটেইখিনি ভাতখিনি খাব দিছে। চব্জিবিলাক কি দিছে নাজানো, খাই চালে গম পাম আৰু বন্ধুসকল অলপ পিছত লগ পাই আছোঁ। ঠিক হেল্ল' গাইজ, ফাইনেলি আমাৰ ৱৰ্কশ্বপটো কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি বৰ্তমান ঘৰলৈ যাব লৈছোঁ। তেনেহ'লে ব'লক ঘৰলৈকে যাওঁ আজি মোৰ লগত। হেল্ল' গাইজ, ফাইনেলি মই জেঠাই ঘৰ পাই গ'লোহি। আজি ৱৰ্কশ্বপৰ বহুতো কাম হৈছিল, কিবা কিবি ফাংচন আছিল, কিন্তু সকলো মানে দেখুৱাব নোৱাৰিলোঁ। কেৱল স্পীচখিনিহে অকণমান দেখাব পাৰিলোঁ, কাৰণ ফোনটো ইমান ভালদৰে মানে এলাউ নহয় আমাৰ ধেমাজি কলেজত। কিন্তু তথাপিও বাকীখিনি দেখাব চেষ্টা কৰিছোঁ যিখিনি পাৰিছোঁ। গতিকে যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।